আমাৰ অসমৰ কৃষকসকলে ধান উৎপাদন কৰে, কিন্তু ধান বিক্ৰী কৰাৰ বাবে জাগা নাছিল। এইবাৰ অসম চৰকাৰে অসমৰ প্ৰতিখন গাঁৱৰ পৰা আমি ধান কিনিছো আৰু প্ৰতি কুইণ্টল ধানৰ মূল্য আমি 2000 টকা কৰি দুদিনৰ ভিতৰত আমি কৃষকৰ বেংক একাউণ্টলৈকে আমি পঠিয়াই দিব পাৰিছো। আজিৰ দিনটোলৈকে অসমত আমি প্ৰায় 3.5 লাখ মেট্ৰিক টন আমি ধান কিনিছো আৰু ডিচেম্বৰ মাহৰ ভিতৰত আমি যিমান পাৰো 10 লাখ মেট্ৰিক টন পৰ্যন্ত ধান আমি কিনিবলৈ সাজু হৈ আছো। মই আমগুৰি ৰাইজক অনুৰোধ কৰিম যে যেনেকে আমি ক্ষুদ্ৰ চাহ খেতি কৰি এসময়ত উপাৰ্জন কৰিছিলো, অগৰৰ গছেৰে আমি যেনেকে এদিন উৎপাদন কৰিছিলো, ৰাইজে পুনৰ ধান উৎপাদন কৰাৰ বাবে মনোনিৱেশ কৰক। কাৰণ আপোনালোকৰ ধান আপোনালোকে আৰু 1200 টকাত বিক্ৰী কৰিব নালাগে, আমি 2000 টকাত আপোনালোকৰ পৰা প্ৰতি কুইণ্টলত চৰকাৰে ধান কিনিবৰ বাবে চেষ্টা আৰম্ভ কৰিব।